হেল্ল' এভৰিৱান, আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ আৰু এই ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে ক্ল'ড কো-ৱৰ্কাৰ। আপোনালোকে নামটো শুনিছে, ক্ল'ড কো-ৱৰ্কাৰ। যদি নাই শুনা, ক্ল'ড কো-ৱৰ্কাৰ হৈছে এটা AI জেনেৰেটেড ছিষ্টেম, যি ছিষ্টেমৰ জৰিয়তে যিকোনো কোম্পানীৰ ডাটা এনালাইচিছ, ৰিপৰ্ট, ৰিচাৰ্চ ইত্যাদি ধৰণৰ যিকোনো কাম অটো জেনেৰেটেড হৈ ব্যৱস্থাপনা হৈ উঠে। আৰু এই ক্লড কো-ৱৰ্কাৰ অহাৰ লগে লগেই ভাৰতৰ যি টেক কোম্পানীবিলাক আছে, সেই টেক কোম্পানীবিলাক প্ৰায় ডুবিবলৈ আৰম্ভ কৰিলে। আজি এসপ্তাহৰ ভিতৰত প্ৰায় 22 বিলিয়ন টকাৰ লোকচান ভৰিব লগা হৈছে সেই ভাৰতীয় টেক কোম্পানীবিলাকে। আৰু এই ভাৰতীয় টেক কোম্পানীবিলাকৰ যি কামবিলাক, যি ছাৰ্ভিচবিলাক দি আছিলে ক্ল'ড কো-ৱৰ্কাৰে, সেই সকলোবোৰ ছাৰ্ভিচ এতিয়া AI জেনেৰেটেড ছিষ্টেমৰ জৰিয়তে দি আছে। ভাৰতীয় যি টেক কোম্পানীবিলাকৰ শ্বেয়াৰ হোল্ডাৰবিলাক আছিলে, সেই শ্বেয়াৰ হোল্ডাৰবিলাকে সকলো শ্বেয়াৰ বেচিবলৈ আৰম্ভ কৰিছে, কাৰণ ইন ফিউচাৰ ভৱিষ্যত লাহে লাহে এই ক্ল'ড কো-ৱৰ্কাৰে সেই কোম্পানীবিলাকৰ কাম নাইকিয়া কৰি দিব আৰু এই কোম্পানীবিলাকে যি ছাৰ্ভিচ দি আছিলে সেই ছাৰ্ভিচ ক্ল'ড কো-ৱৰ্কাৰে দিব। তো সেইবাবে কম খৰচত দিব, সেইবাবে এই টেক কোম্পানীবিলাকৰ ভৱিষ্যত যে অন্ধকাৰ, সেই উমান লৈ প্ৰায় শ্বেয়াৰ হোল্ডাৰবিলাকে সেই কোম্পানীবিলাকৰ শ্বেয়াৰ বেচিবলৈ আৰম্ভ কৰিলে। আৰু ফলস্বৰূপেই ভাৰতৰ এই টেক কোম্পানীবিলাকৰ প্ৰায় ব্যৱসায় বন্ধ হোৱাৰ দিশত